নমস্কাৰ এছামিছ ৰেচিপিজ এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মই লোকেল মুৰ্গীৰ ৰেচিপি এটা লৈ আহিছোঁ। একদম সিম্পল ষ্টাইলত মই লোকেল মুৰ্গীৰ জোল এখন বনাম। আহকচোন চাওঁ তাৰ বাবে মই কি লৈছোঁ। এয়া মই গোটা লোকেল মুৰ্গী এটা এনেদৰে কাটি লৈছোঁ। লগতে লৈছোঁ মই ডাঙৰ পিয়াজ এটা এনেদৰে কাটি লৈছোঁ। আলু লৈছোঁ এটা ডাঙৰ এনেদৰে কাটি লৈছোঁ। অমিতা এডোখৰ লৈছোঁ আৰু আদা নহৰুৰ পেষ্ট লৈ লৈছোঁ মই অকণমান। এইফালে মই ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা, মিট মছলা আৰু ৰেড চিলি পাউডাৰ আৰু হালধি গুড়ি লৈ লৈছোঁ মই অকণমানকৈ। এতিয়া মই এখন কেৰাহী বহুৱাই দিছোঁ। এতিয়া মই কেৰাহীটো গৰম হোৱাত ইয়াতে মই মিঠাতেল দি দিছোঁ। আজি ৰেচিপিটো মই মিঠাতেলেৰে বনাম। আপোনালোকে যিকোনো তেলেই ব্যৱহাৰ কৰিব পাৰে। তেলখিনি মই গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াতে গোটা মছলা অকণমান দি দিছোঁ। দুটা শুকান জলকীয়া দিছোঁ, তেজপাত দিছোঁ এটা, ইলাচি, ডালচেনি আৰু লং এটা দি দিলে মই এইখিনি অকণমান লৰাই দিছোঁ। এতিয়া মই ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। এইখিনি মই অকণমান লৰাই দিছোঁ। এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। এইখিনি মই একেলগে মিক্স কৰি অকণমান সময় ভাজি ল'ম। এতিয়া মই কাটি ৰখা আলু আৰু অমিতাখিনি দি দিলোঁ একেলগে। এইখিনি মই ভালদৰে লৰাই দিছোঁ। এতিয়া মই কাটি ৰখা মাংসখিনি ইয়াতে দি দিলোঁ। গোটেইখিনি মই লৰাই দিছোঁ একেলগে। এনেদৰে মই অকণমান সময় ভাজি ল'ম। এতিয়া মই ইয়াতে গুড়ি মছলাখিনি গোটেইখিনি একেলগে দি দিলোঁ। এইখিনিও মই ভালদৰে একেলগে লৰাই ল'ম। এতিয়া মই ইয়াতে নিমখ দি লৈছোঁ। সোৱাদ অনুযায়ী নিমখখিনি দি ল'ব আপোনালোকেও। নিমখ মোৰ কম হ'লে পিছত মই আকৌ এড কৰি দিম। এনেকৈ মই মাংসখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া মই ঢাকনি এখন লগাই দিছোঁ। এনেকৈ মই 2-3 মিনিটৰ পিছত আকৌ ঢাকনিখন আঁতৰাই চাইছোঁ। এতিয়া মই ভালকৈ আকৌ লৰাই দিছোঁ এইখিনি। এতিয়া মই আকৌ ঢাকনিখন লগাই দিছোঁ। আকৌ মই অকণমান সময়ৰ পিছত ঢাকনিখন আঁতৰাই চাইছোঁ। এয়া মোৰ ভাজা হৈছে। এনেকৈ ভালকৈ ভাজি ল'ব লাগিব মাংসখিনি। এতিয়া মই ইয়াতে পানী দি দিম। নৰ্মেল পানীয়ে দিছোঁ মই, গৰম পানীও দিব পাৰে। মই নৰ্মেল পানীয়ে দিছোঁ। এয়া মই জোল অকণমান বেছিকৈ দি দিছোঁ মানে। এইখিনি মই উতলাই কম কৰি ল'ম। এতিয়া মই ঢাকনিখন দি লৈছোঁ। এতিয়া মই আকৌ 3 মিনিটৰ পিছত চাইছোঁ, উতলিছে মোৰ। এতিয়া মই এনেকৈ ৰঙা জলকীয়া কেইটামান কাটি দিছোঁ এনেদৰে। আকৌ মই এইখিনি গোটেইখিনি মিক্স কৰি দিছোঁ ভালদৰে। এতিয়া মই ইয়াতে জালুকৰ গুড়ি দি দিছোঁ মই অকণমান মই বেছিকৈ দিছোঁ। আৰু মই ইয়াতে অকণমান ডালচেনিৰ পাউডাৰ দি দিছোঁ অকণমান। এনেকৈ দিলে মোৰ ভাল লাগে। এতিয়া মই আৰু অকণমান সময় উতলিব দিম। তাৰপিছত মোৰ হৈ যাব। এয়া উতলিছে, মোৰ হৈ গৈছে। একদম চিম্পল ষ্টাইলত
মোৰ ৰেচিপিটো ৰেডি হৈ গৈছে ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ